হেল্ল' বাইদেউ, আৰু এটা নতুন ভিডিঅ' এতিয়া আপোনালোক সকলোকে স্বাগতম। মই উঠি মেলি চাফা চাফা হৈ আহিলোঁ। এতিয়া খাওঁ ভাত। এতিয়া ভাত দিছে মই বাৰী ইয়াতে কিবা এই তৰকাৰী আৰু ভাত, আৰু মই ভাত চাত খাই উঠি যাম কামত। তাৰে আগে আগে আপোনালোকে এটা বস্তু দেখাই যাওঁ। এইবাৰ যে মানে কি এই জাতীয় পতাকা উৰুৱাৰ মানে এটা ৰুল দিছে ন, 13, 14, 15, 13, 14, 15। তো এই 13, 14, 15 এই জাতীয় পতাকা উৰাই দিলোঁ ৰ'ব। আমাৰ 3 দিন ৰাখিব লাগিব এতিয়া, আৰু আজি কালি আৰু পৰহি ৰাখিব লাগিব, ঠিক আছে না? তো বলক তেনেহ'লে মই ভাত চাত খাই কিনে কামত যাম। বলক, মই কৈছোঁ গোটেই মিলি অলি মিলি ল'লোঁ, ভাত চাত খাই ল'লোঁ। এতিয়া যাওঁ কামত। আপোনালোকক ৰাস্তাত অলপমান দেখাম লওক। বলক, ৰাস্তাত অলপমান দেখাই যাম আৰু যিখিনি পাৰোঁ সেইখিনি, আৰু কামত যাই কিনে অলপমান দেখাম। বলক। মই এতিয়া আহি পালোঁ কামৰ পৰা। ঘৰত আহি পাই মানে এই জাষ্ট আহি পালোঁ মাত্ৰ, ঠিক আছে ন? আৰু টাইমো হৈছে আজি 7টা। অলপ আজি বেলেগ টাইম কোনদিনাত কৰি মানে অলপ আজি সোনকালতে আহি পাইছোঁ। ডাইৰেক্ট 7টা বজাতে আহি পাইছোঁ। তো অলপ মই জলদি চাফা চাফা হৈ আহোঁ দিয়ক। বলক ভাই লওক, মোৰ গা পাতি ধোৱা হ'ল এতিয়া কমপ্লিট। গোটেইখিনি কাম চব খতম হৈ গ'ল। চাফা চাফা হ'লোঁ, গোটেইখিনি ফ্ৰেছ হৈ ল'লোঁ। আৰু কালি মোৰ কাম বন্ধ যাব পাৰে, ঠিক আছে ন? যাব পাৰে নহয়, যাবই দিয়ক। কাৰণ কি জানে ন, কালি মানে এখন কেটাৰিং আছে, কেটাৰিঙত যাব লাগিব। পুৱাৰ বেলাটো কেটাৰিঙত যাব, আৰু যদি ভাটিবেলা যদি সময় পাওঁ না, তো তেতিয়াহ'লে মানে কামত যাব চেষ্টা কৰিম। মালিকে কৈছিল যে কালি যাব লাগে, ঠিক আছে ন? মানে কি কালি আৰু 2জনমান ল'ৰা নহ'ব। কালি ৰবিবাৰ ন, এই শাওণ মাহৰ লাষ্ট সোমবাৰ হ'ব। তো আমাৰ লগত কাম কৰা 2জনমান ল'ৰা মানে বলবম যাব, বলবম চলবম যাব। তাহাৰ মানে বন্ধ হ'ব। তো সেইকাৰণে মালিকে মোক কৈছিল যে তই কালি আহিবি। তো মোৰো কালি কেটাৰিং আছে। মই মালিকক কেটাৰিং থকা বুলি কোৱা নাই বাৰু, ক'ত বেলেগত যাম বুলি কৈ আহিছোঁ। তো মালিকে তথাপিও কৈছে আৰু আহিব লাগিছিল। তো চাওঁ কি হয়। মই কালি যদি সোনকালে যদি যাব পাৰোঁ, পুৱাৰ বেলাটোতো যাব নোৱাৰিমে না। তো কি বুলি কয়, ভাটিবেলাৰ বেলাটো যদি পাৰোঁ চেষ্টা কৰিম আৰু দিয়ক, ঠিক আছে ন? আৰু আজিৰ দিনটো এনেকৈ কামতে গুচি গ'ল। কোনো যোৱা নহ'লে কামতে খেদালোঁ। কামত যাই কিনে বেছি নেদেখালোঁ আপোনালোকক। যাই কিনে ডাইৰেক্ট যি ৰাস্তাৰ পৰা অলপমান দেখাইছিলোঁ সেইখিনিয়ে। তো সেয়াই দিয়ক, আজিৰ দিনটো এনেকৈ গুচি গ'ল। কাম চাম কৰি আহি এতিয়া ঘৰ পালোঁ। ঘৰ পাই অলপ জিৰাওঁ এতিয়া, ঠিক আছে ন? তো আজিৰ ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ। কিনো দীঘলীয়া কৰিম, ক'তো যাব লগা নাই, ঠিক আছে ন? ঘৰতে আছোঁ, কাম চাম কৰি আহিলোঁ। পুৱাই যাওঁ ডাইৰেক্ট, গধূলি ঘৰত আহি যাম। ক'ত যাব পাৰিম, কি একো কৰিব নোৱাৰোঁ। আৰু মই ভাবি আছোঁ যে যাওক, কামৰ 1 বছৰমান হওক, তাৰে পিছত মই প্ৰত্যেক ৰবিবাৰে ক'ৰবাত ফুৰিব যাম বুলি ভাবিছোঁ। ফুৰিব যোৱাৰ কাৰণেও পইচা টকা লাগে ন। তো সেইকাৰণে পইচা ইনকাম কৰিব লাগিব প্ৰথমতে, তাৰে পিছত ফুৰিব যাব পাৰিম, ঠিক আছে ন? তো আজিৰ ভিডিঅ'টো ইয়াতে কৰিছোঁ খতম। কালি লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ লগত, ঠিক আছে ন? বলক।